Welcome back my YouTube channel ZD Blog. আজি আমি এই ভিডিওটোত জনাম যে কপিৰাইট ক্লেইম বা কপিৰাইট ষ্ট্ৰাইক কি হয়। যেতিয়া আমি ইউটিউবত ভিডিও আপলোড কৰো কিছুমান ভিডিওত আমাৰ ভুলবশত এডিটৰ কাৰণে বা ভুলবশত কিছুমান আমি তাতে দিয়া সৰু ভিডিও বা ব্যাকগ্ৰাউণ্ড মিউজিকৰ কাৰণে আমাৰ কি হয় কপিৰাইট ক্লেইম বা কপিৰাইট ষ্ট্ৰাইক আহে। এই কপিৰাইট ক্লেইম বা কপিৰাইট ষ্ট্ৰাইক কিয় আহে বা এই কপিৰাইট ক্লেইম আহিলে আমাৰ ইউটিউব চেনেলটো কি ইম্পেক্ট কৰিব তাকে জানিব চেষ্টা কৰোঁ বা ইম্পেক্ট কৰিব নে নপৰে তাকে জানিব চেষ্টা কৰোঁ। যদি আপুনি এজন নতুন ইউটিউবাৰ হয় তেতিয়াহ'লে এই ভিডিওটো শেষলৈকে চাওক কোনো স্কিপ নকৰাকৈ। আৰু যদি মোৰ চেনেলটোত আপুনি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিওটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট। 3 দিনমান আগতে মই এটা ইউটিউবত ভিডিও এটা আপলোড কৰিছিলোঁ আৰু সেই ভিডিওটোত ইউটিউবৰ ফালৰ পৰা কপিৰাইট ক্লেইম বুলি দেখাইছিলে। আৰু কপিৰাইট ক্লেইম বুলি কিহৰ কাৰণে দেখাইছিলে সেইটো মই চেক কৰিলোঁ। চেক কৰাৰ পিছত পালোঁ যে সেই ভিডিওটোত এটা এডভাৰটাইজ এটা চলি আছিলে। এডভাৰটাইজ এটা চলি থকাৰ কাৰণে সেই ভিডিওটোত কপিৰাইট ক্লেইম আহিছে। আৰু মই লগে লগে সেই ভিডিওটো ডিলিট কৰিলোঁ। ডিলিট কৰি কেনে যোৱাকালি সেই ভিডিওটো আকৌ এডিট কৰি কেনে সেই এডভাৰটাইজখিনি ব্লাৰ কৰি নেদেখা কৰি আকৌ মই যোৱাকালি আপলোড দিলোঁ। কিন্তু আপলোড দিয়াৰ পিছতো কি হ'ল মোৰ ভিডিওটোত আকৌ কপিৰাইট ক্লেইম বুলি দেখালে। তেতিয়া মই আকৌ চেক কৰিলোঁ যে কপিৰাইট ক্লেইম আকৌ কিহৰ কাৰণে আহিল। আৰু যদিও মই সেই ভিডিওটোত থকা এডভাৰটাইজখিনি মই ব্লাৰ কৰি নেদেখা কৰিলোঁ কিন্তু তাৰ পিছফালে থকা বেকগ্ৰাউণ্ড মিউজিকটো অকণমান বাজি আছিল, যাৰ কাৰণে কপিৰাইট ক্লেইম আহিছে। তো এই কপিৰাইট ক্লেইম অহাৰ পিছত মোৰ চেনেলটোত কিবা ইম্পেক্ট কৰিব পাৰে নেকি বা এই কপিৰাইট ক্লেইম কি হয় সেই জানিবৰ কাৰণে মই মোবাইলটো ল'লোঁ। লৈ কেনে মই গুগল চাৰ্চ কৰিলোঁ আৰু গুগলত চালোঁ। এতিয়া মই মোৰ ভিডিওটো দেখাই আছোঁ যিটো ভিডিঅ'ত কপিৰাইট ক্লেইম আহিছিলে। ইউটিউব ষ্টুডিঅ' অ'পেন কৰিলোঁ। ইয়াতে চাওক প্ৰথম যিটো ভিডিঅ' ডিলেট ভিডিঅ' লিষ্টৰ, মানে এইটো আপোনাৰ যদি এইটো ভিডিঅ' চাই ল'ব মই ডিছক্ৰিপশ্যনত লিংকটো দি ল'ম। এয়া চাওক ইয়াতে ৰেষ্ট্ৰিকশ্যনছ যিটো আছে কপিৰাইট ক্লেইম বুলি আহিছে, এইটো নান আহিব লাগে। এইটোৰ ভিডিঅ'টো লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব। এইটো ভিডিঅ' চালে আপোনালোকে গম পাব যে আপোনালোকে ডিলিট হোৱা ফটোবিলাক কিদৰে ৰিষ্ট'ৰ আকৌ কৰিব পাৰিব। ইয়াতে চাওক নেক্সট এটা বেলেগ এটা ভিডিঅ' দিছোঁ। ইয়াতে চাওক ৰেষ্ট্ৰিকশ্যনটোত ইয়াতে নান দেখাইছে আৰু নান দেখাব লাগে। তো গতিকে কিহৰ কাৰণে হ'ল চাবলৈকে মই ক্ৰম অ'পেন কৰিলোঁ। ক্ৰমত মই চাৰ্চ কৰিলোঁ কপিৰাইট ক্লেইম অন ইউটিউব আৰু ইয়াতে চাওক গাইডলাইনছ এণ্ড পলিচিছ দিছে, তাৰপিছত আৱাৰ কমিটমেণ্ট, প্ৰগ্ৰেছ এণ্ড ইম্পেক্ট, এইটো গোটেইখিনি দিছে ইয়াতে। আৰু গোটেইখিনি মই অ'পেন কৰি কেনে গোটেইকেইটা লিংক চালোঁ আৰু গোটেইখিনি পঢ়ি কেনে চালোঁ আৰু আপোনালোককো দেখাই দিছোঁ। ইয়াতে চাওক ৰুলছ এণ্ড পলিচিছ আছে, এই চাওক আৱাৰ ইম্পেক্ট আছে। ইয়াতে লাৰ্ণ মোৰ কৰিলে আপোনালোকক দেখাব। ইয়াতে ভিডিঅ'ও দিছে, এইটো চালে আপোনালোকে ভালদৰে গম পাব। চাই লওক গোটেইখিনি। তো ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ যিটো ভিডিঅ' মোৰ কপিৰাইট ক্লেইম আছিলে এইটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। কাৰণ এইটো ভিডিঅ' আপোনালোকে যদি চাই আপোনালোকৰ ফোনত যিবিলাক কেতিয়াও ফোনত বিচাৰি নাপায় আপোনালোকৰ ডকুমেণ্ট, ফটো, ভিডিঅ', আপোনালোকে এইটো ভিডিঅ' চালে গম পাব। এটা এপ এটা আছে, সেইটোৰ দ্বাৰা আপোনালোকে ডিলিট হোৱা যিমান দিনৰ আগৰ, যেই বছৰ আগৰ হওক ফটো আপোনালোকে পুনৰ মোবাইলত আকৌ ৰিষ্ট'ৰ কৰি ল'ব পাৰিব। তো এইখিনিয়ে আছিলে। এইখিনি মই গুগলত চাৰ্চ কৰিছিলোঁ কিহৰ কাৰণে কপিৰাইট ক্লেইম আহিছিলে। আৰু গুগলত গোটেইখিনি চোৱাৰ পিছত গম পালোঁ যে ইউটিউবৰ কিছুমান পলিচি থাকে আৰু সেই পলিচি মতে আমি কি কৰিব লাগে, ইউটিউবত ভিডিঅ' আপলোড কৰিব লাগে বা ইউটিউব চলাব লাগে, ইউটিউব চেনেলটো চলাব লাগে। যদিহে আমি পলিচিৰ বাহিৰত যাওঁ তেতিয়াহ'লে ইউটিউবৰ পলিচি নিয়মৰ বাহিৰত যোৱা হয় আৰু ভৱিষ্যতে তেনেকুৱা কৰিলে কি কৰে ইউটিউবৰ ফালৰ পৰা চেনেলটো আপোনাৰ বন্ধ কৰিব পাৰে বা চেনেলটো আপুনি আগলৈকে চলাই নিবৰ বাবে ইউটিউবে আপোনাক পাৰ্মিশ্যন নিদিব পাৰে। তো গতিকে এই কপিৰাইট ক্লেইম আহে কিহৰ কাৰণে, কথাটো হৈছে কি আমি যিবিলাক ধৰি লওক মোৰ যিটো ভিডিঅ'তে হওক, যিটো মই বেকগ্ৰাউণ্ড মিউজিক দিছিলোঁ, মানে বেকগ্ৰাউণ্ড মিউজিক যিটো চলি আছিলে সেইটো কপিৰাইট ক্লেইম ফ্ৰী বেকগ্ৰাউণ্ড মিউজিক নাছিলে, মানে সেইটো এটা এডভাৰটাইজৰ বা এটা কোম্পেনী এটাৰ মিউজিক আছিলে। গতিকে
আমি ভিডিঅ'বিলাক দিওঁতে চাব লাগে যে আমাৰ যিবিলাক এডিট কৰিছোঁ ভিডিঅ'ত যিবিলাক আমি বেকগ্ৰাউণ্ড মিউজিক দিওঁ সেইবিলাক কোনো কপিৰাইট ক্লেইম থকা মিউজিক হ'ব নালাগে। কোনোবা গানৰ বেকগ্ৰাউণ্ড আনি কেনে আমি দিছোঁ তেনেকুৱা নহয়, বা ক'ৰবাৰ ভিডিঅ' কাট কৰি আনি দিছোঁ তেনেকুৱা নহয়। গুগলত কিছুমান পায় কপিৰাইট ক্লেইম ফ্ৰী কিছুমান ভিডিঅ' পায় আৰু বেকগ্ৰাউণ্ড মিউজিক পায়, সেইবিলাক আমি আমাৰ ইউটিউব ভিডিঅ'বিলাকত দিব লাগে। আৰু যিহেতু মোৰ তেনেকুৱা নাছিলে সেইটোৰ কাৰণে কপিৰাইট ক্লেইম আহিছিলে, আৰু এইটো ইউটিউবৰ পলিচিৰ বাহিৰত হয়। তো গতিকে কপিৰাইট ক্লেইম আহিলে কিবা আমাৰ চেনেলটোত ইম্পেক্ট কৰিব নেকি? তো যিখিনি জানিলোঁ যে কপিৰাইট ক্লেইম আহিলে আমাৰ চেনেলটোত তেনেকুৱা ধৰণৰ বিশেষ ইম্পেক্ট নপৰে। কিন্তু ইয়াতে আমাৰ এটা কথা কি হয়, যিটো ভিডিঅ'ত কপিৰাইট ক্লেইম আহিছে সেই ভিডিঅ'টোত ইউটিউবৰ ফালৰ পৰা যিবিলাক এডভাৰটাইজ চলায়, মানে আমাৰ ধৰক পিছলৈকে পাব লগা পইচা বা আপুনি যিটো ভিডিঅ'ত আপলোড কৰিছে সেই ভিডিঅ'টোত ইউটিউবৰ ফালৰ পৰা যিখিনি এডভাৰটাইজ চলায় তাৰ ওপৰত আপুনি কি হয় এটা ইউটিউবৰ ফালৰ পৰা এটা পইচা পায়। আৰু সেই ভিডিঅ'টোত যদি কপিৰাইট ক্লেইম আহে তেতিয়াহ'লে আপোনাৰ সেই পইচাটো আপুনি নাপায়। তো যিটো সেই বেকগ্ৰাউণ্ড মিউজিক বা ভিডিঅ'টো যাৰ বাজি আছে পইচাটো তালৈকে শ্বেয়াৰ হ'ব। তো ভিডিঅ'টো এইখিনিয়ে হয়। কপিৰাইট ক্লেইম আহিলে ইমান এটা চিন্তা কৰিবলগীয়া নাই, আপোনালোকে নিশ্চিন্ত থাকক, কাৰণ কপিৰাইট ক্লেইম আহিলে আপোনাৰ চেনেলটোত তেনেকুৱা ধৰণৰ ইম্পেক্ট নপৰে। কিন্তু কপিৰাইট ষ্ট্ৰাইক বুলি এটা আছে, সেইটো যদি আহে আপোনাৰ তেতিয়াহ'লে চেনেলটোত আপোনাৰ ইম্পেক্ট পৰে। আৰু গতিকে চাওক, ভৱিষ্যতে যদি আপোনালোকে ভিডিঅ'বিলাক দিয়ে চাব যাতে বেকগ্ৰাউণ্ড মিউজিকবিলাক কি হয় কপিৰাইট ক্লেইম ফ্ৰী মিউজিক হয় বা কপিৰাইট ক্লেইম ফ্ৰী ভিডিঅ' হয়। গতিকে তেনেকুৱা চাইহে আপোনালোকে বেকগ্ৰাউণ্ড মিউজিক বা ভিডিঅ'বিলাক তাতে দিব। আৰু চাব, এডিট কৰোঁতে ভালদৰে চাব। তো ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।